হেল্ল' ভিউৱাৰ্ছ, অহা কালিলৈ 30 মাৰ্চ তাৰিখে DME নন টেকনিকেলৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী তেওঁলোকৰ বাবে কি কি নিৰ্দেশনা আছে এই ভিডিঅ'টোৰ জৰিয়তে সেইখিনি কথা জানিব পাৰিব। ইয়াত প্ৰথমতেই কোৱা হৈছে যে আপোনালোকে ৰোল নাম্বাৰ থকা যি এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড পৰীক্ষা হললৈ যাওঁতে লগত নিব লাগিব। এইটো সকলোৱে জনা কথা। এডমিট কাৰ্ডৰ প্ৰিণ্ট আউট কপি আপোনালোকে লগত নিব। এডমিট কাৰ্ডখন ডাউনলোড কৰিলে 3টা পেজ থাকে। তাৰে প্ৰথম পেজটো য'ত আপোনালোকৰ ফটো, ৰোল নাম্বাৰ দিয়া আছে, সেইখন এডমিট কাৰ্ড আপোনালোকে সেই প্ৰথম পেজটো আপোনালোকে প্ৰিণ্ট আউট কৰি লগত লৈ গ'লে হ'ল। আৰু কিছুমানৰ ফটোখন ব্লেংক আহিছে। ইয়াত এইটো কোৱা হৈছে যে যাৰ যাৰ ফটো ব্লেংক আহিছে তাত আপোনালোকে পাছপৰ্ট চাইজ ৰঙীন ফটো এখন লগাই ল'ব। 3 নম্বৰ পইণ্টত কৈছে যে কি কি এক্সাম হললৈ আপোনালোকে নিব পাৰিব। পৰীক্ষাৰ্থীসকলে ফটো আইডি কাৰ্ড বুলি কওঁতে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স যিকোনো এখন কাৰ্ড আপোনালোকে লগত লৈ যাব। ব্লেক বল পেন আপোনালোকে লগত নিব লাগিব। 2খন পাছপৰ্ট চাইজ কালাৰ্ড ফটোগ্ৰাফছ নিবলৈ কোৱা হৈছে। আৰু এটা কথা ইতিমধ্যে উল্লেখ কৰিছিলোঁৱে, যদি আপোনাৰ এডমিট কাৰ্ডখনত আপোনাৰ ফটো অহা নাই তেতিয়াহ'লে এখন পাছপৰ্ট চাইজ কালাৰ্ড ফটোগ্ৰাফছ আপোনালোকে যিখিনি ঠাই ফটোগ্ৰাফছৰ কাৰণে দিয়া আছে তাত পেষ্ট কৰি ল'ব। ক্ৰেডিট কাৰ্ড অথবা ডেবিট কাৰ্ড লগত আপোনালোকে নিব পাৰিব। আপোনালোকে লগত সামান্য পৰিমাণে কেছ পইচা নিব পাৰিব। 4 নম্বৰ পইণ্টত দিয়া আছে এক্সাম হললৈ আপোনালোকে কি কি বস্তু লগত নিব নোৱাৰিব। এনি বুক, পেপাৰ, মোবাইল ফোন, পেজাৰ, কেলকুলেটৰ অৰ এনি ইলেক্ট্ৰনিক গেজেট, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী আপোনালোকে লগত নিব নোৱাৰিব। ডিজিটেল হাতঘড়ী আপোনালোকে লগত নিব নোৱাৰিব। 5 নম্বৰ পইণ্টত কোৱা হৈছে আপোনালোকে এক্সাম আৰম্ভ হোৱাৰ 1 ঘণ্টা আগত এক্সাম চেণ্টাৰত গৈ উপস্থিত হ'ব। 6 নম্বৰ পইণ্টত কৈছে এক্সাম আৰম্ভ হোৱাৰ 15 মিনিট পিছত, 15 মিনিট পলমকৈ কোনো পৰীক্ষাৰ্থীকে এক্সাম হলত সোমাবলৈ দিয়া নহ'ব। এক্সাম চলি থকা সময়ছোৱাত কোনো পৰীক্ষাৰ্থী ইনভিজিলেটৰৰ অনুমতি অবিহনে এক্সাম হলৰ পৰা বাহিৰলৈ যাব নোৱাৰিব। এক্সাম হল পৰিত্যাগ কৰিব নোৱাৰিব। 7 নম্বৰ পইণ্টত সেই কথা কোৱা হৈছে। 8 নম্বৰ পইণ্টত কৈছে কোনো পৰীক্ষাৰ্থীয়ে যদি অসৎ উপায় অৱলম্বন কৰে তেতিয়াহ'লে তেওঁ ডিছকুৱালিফাইড হ'ব আৰু এক্সপেল কৰা হ'ব। পইণ্ট নাম্বাৰ 9ত কোৱা হৈছে OMR এনচাৰ শ্বীট আৰু কুৱেশ্যন বুকলেট যেতিয়া আপোনালোকক দিয়া হ'ব তেতিয়া সেই OMR এনচাৰ শ্বীট আৰু কুৱেশ্যন বুকলেটত যদি কিবা ডেমেজ থাকে, প্ৰিণ্টিং মিষ্টেক থাকে, OMR বা এনচাৰ স্ক্ৰিপ্ট যদি ফটা থাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকে দিয়াৰ 5 মিনিটৰ ভিতৰতে ইনভিজিলেটৰক জনাব লাগিব যে এনচাৰ স্ক্ৰিপ্টখনত এইখিনি প্ৰব্লেম আছে, OMR শ্বীটটো বেয়া আহিছে। আপোনালোকে 5 মিনিটৰ ভিতৰত সেই কথাখিনি ইনভিজিলেটৰক জনাব। পইণ্ট 11ত কোৱা হৈছে এটা শুদ্ধ উত্তৰৰ বাবে আপুনি এটাহে চাৰ্কল ডাৰ্কেন কৰিব। ধৰি লওক প্ৰথমতে আপুনি বিটো ব্লেক পেনেৰে ডাৰ্ক কৰিলে, তাৰপিছত প্ৰশ্নটো আকৌ এবাৰ ভালদৰে পঢ়ি চালে দেখিলে যে বি নহয় চিহে শুদ্ধ উত্তৰ হয়। তেতিয়া আকৌ চিটো যদি আপুনি ডাৰ্কেন কৰে তেতিয়াহ'লেও আপোনাৰ এনচাৰটো কি হ'ব, 0ই হ'ব। কাৰণ এবাৰহে আপুনি ডাৰ্কেন কৰিব পাৰিব। এবাৰ ডাৰ্কেন কৰাৰ পিছত যদি আপুনি গম পায় যে এই প্ৰশ্নটোৰ এইটো শুদ্ধ উত্তৰ নহয়, চিহে শুদ্ধ হ'ব লাগিছিলে, তেতিয়া চিটো ডাৰ্কেন কৰিলেও আপুনি নম্বৰ লাভ নকৰে। সেইবাবে আপোনালোকে প্ৰশ্নটো ভালদৰে পঢ়ি চাই যিটো শুদ্ধ উত্তৰ, এটা প্ৰশ্নৰ এটাই শুদ্ধ আনচাৰ, সেই অপশ্যনটো আপোনালোকে ভালদৰে ব্লেক পেনেৰে চাৰ্কলটো ডাৰ্ক কৰি দিব। 12 নম্বৰ পইণ্টত কোৱা হৈছে OMRত আপোনালোকে কোনো ৰাফ ৱৰ্ক নকৰিব। য'ত আপোনালোকে ফিল আপ কৰিব লাগে সেইখিনি ফিল আপ কৰিব, চাৰ্কলবিলাক ডাৰ্ক কৰিব, কিন্তু তাৰ বাহিৰে আপোনালোকে OMR ভাঁজ কৰা, ডেমেজ কৰা, য'ত ত'ত আঁচ মৰা এইখিনি কাম নকৰিব। 13 নম্বৰ পইণ্টত কোৱা হৈছে এক্সাম হলৰ বাহিৰত পৰীক্ষাৰ্থীসকলৰ চেকিং হ'ব। 14 নম্বৰ পইণ্টত কোৱা হৈছে এক্সামটো শেষ হোৱাৰ পিছত আপোনালোকে
কুৱেশ্যন বুকলেটখন লগত লৈ আনিব পাৰিব। ইয়াৰ পাছৰ পইণ্টকেইটা মন কৰক। টোটেল মাৰ্কছ কিমান হয় পৰীক্ষাটোত? 100 মাৰ্কছ। সময় 1 ঘণ্টা 30 মিনিট। কুৱেশ্যনৰ টাইপটো হৈছে MCQ টাইপ আৰু টোটেল কুৱেশ্যনছ থাকিব 50টা। এটা কুৱেশ্যনত 2 মাৰ্কছকৈ আৰু কোনো নিগেটিভ মাৰ্কিং ইয়াত নাই। আৰু কুৱেশ্যনবিলাক জেনেৰেল নলেজ, ইংলিছ, ছায়েন্স, মেথামেটিক্সৰ ওপৰত বেছ কৰি আহিব, ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ। তাৰ পিছৰখিনিত কোৱা হৈছে যিসকল কেণ্ডিডেটৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই আৰু তেওঁলোকৰ এজ ইতিমধ্যে পাৰ হৈ গৈছে, এক্সামটোৰ কাৰণে যিমান এজ লাগে পাৰ হৈ গৈছে আৰু যিমানখিনি কোৱালিফিকেশ্যন লাগে সিমানখিনি নাই, তেতিয়াহ'লে তেওঁলোকে এই পৰীক্ষাটোত অৱতীৰ্ণ নোহোৱাই ভাল, সেই কথাটো কোৱা হৈছে। আৰু লগতে কৈছে যদি যিসকলে ফল্ছ ইনফৰ্মেশ্যন দিছে তেওঁলোক এই এক্সামটোত ডিছকুৱালিফাইড হ'ব। শেষৰটো পইণ্টত PWD কেণ্ডিডেটসকলক উদ্দেশ্যি কোৱা হৈছে তেওঁলোকৰ বাবে যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাখিনি DMEৰ যি অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। সকলোলৈকে এক্সামৰ শুভেচ্ছা থাকিল আৰু আপোনালোকে যিহেতু নিগেটিভ মাৰ্কিং নাই গতিকে সকলোখিনি প্ৰশ্ন এটেম্প কৰি আহিব, সকলোবিলাক প্ৰশ্নৰ উত্তৰ কৰিব।